বিটিআৰৰ কাৰণে সঁচাকৈ আজি এটা দিনটো স্মৰণ কৰিবলগীয়া দিন। কাৰণ আজি আমি কমাৰডঙাত ইতিমধ্যে আপোনালোক গম পাইছে 238 বিঘা মাটিত এটা আমি POL আৰু LPG এটা প্লাণ্টৰ আজি আমি আধাৰশিলা থৈছোঁ। আৰু ইতিমধ্যে মই কৈছোঁ 238 বিঘা মাটিত এই প্লাণ্ট দুটা আমি নিৰ্মাণ কৰিবৰ কাৰণে আজি আধাৰশিলা থৈছোঁ। ইয়াত নিশ্চয় আপোনালোক গম পাইছে যে 550 কোটি টকা খৰচ কৰা হ'ব। আৰু এই প্ৰজেক্টটো আমি 3 বছৰত কমপ্লিট কৰিম বুলি ইতিমধ্যে আমাৰ হিন্দুস্তান পেট্ৰলিয়াম কৰ্পোৰেশ্যন লিমিটেডৰ আমাৰ যিসকল ইয়াত বিষয়া উপস্থিত আছে তেওঁলোকে ইতিমধ্যে আমাক প্ৰতিশ্ৰুতি দিছে। আৰু নিশ্চয় আমি ভাবিছোঁ 3 বছৰত এই প্ৰজেক্টটো কমপ্লিট হ'ব। মই বিশেষভাৱে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, আমাৰ বিটিআৰৰ চিফ আমাৰ প্ৰমোদ বড়ো ডাঙৰীয়াক মোৰ ফালৰ পৰা বহুত বহুত ধন্যবাদ জনাইছোঁ। আমি যেনেকৈ তেওঁলোকক মাটি বিচাৰিলোঁ ঠিক তেনেকৈ তেওঁলোকে ইতিমধ্যে আমাক মাটি দিছে। কাৰণ এটা প্ৰজেক্ট বহাবলৈ প্ৰথম নিশ্চয় সমস্যাৰ সৃষ্টি হয় মাটিৰ কাৰণে, আৰু আমি মাটিখিনি পাইছোঁ। আৰু আমি খেতিয়কবিলাকৰ লগতো ইতিমধ্যে আলোচনা কৰিছোঁ, আৰু খেতিয়কসকলেও ইতিমধ্যে স্বইচ্ছাই ইতিমধ্যে মাটিবিলাক আমাক দিছে। আৰু সেইকাৰণে তেওঁলোক ধন্যবাদ জনাইছোঁ। কাৰণ আপোনালোক জানে যে আমি এটা ইয়াত ৱেগনৰ যোগেদি ইতিমধ্যে তেলবিলাক অনা হ'ব, গেছবিলাক অনা হ'ব। ইয়াত এই যিটো ডিপু হ'ব, এই ডিপুৰ ষ্টক হ'ব তেলখিনি, আৰু ইয়াৰ পৰাই বিভিন্ন আমাৰ যিবিলাক পেট্ৰল পাম্প আছে তাত আমি ছাপ্লাই কৰিম। আমাৰ ইয়াত গেছ বটলিং প্লাণ্ট হ'ব, গেছখিনি ইয়াত ভৰোৱা হ'ব, আশে পাশে জিলাবিলাকত গেছখিনি ইয়াৰ পৰা ছাপ্লাই হ'ব। তো এইকাৰণে এই অঞ্চলৰ যথেষ্ট ডেভেলপ হ'ব। ইয়াৰ যিবিলাক লোকেল মানুহ আছে তেওঁলোকে ডাইৰেক্ট ইনডাইৰেক্ট তেওঁলোক সংস্থাপন পাব, আৰু তেনেকৈ এই অঞ্চল উন্নতি হ'ব বুলি মোৰ দৃঢ় বিশ্বাস আছে। ছাৰ, বঙাইগাঁও ৰিফাইনাৰীটো যিটো এক্সটেনশ্যন কৰাৰ কথা আছিলে সেই প্ৰকল্পটো বৰ্তমান কি পৰ্যায়ত আছে? হয়, আমি বঙাইগাঁও ৰিফাইনেৰী নিশ্চয় আপোনালোক গম পাইছে 2.7 মিলিয়ন মেট্ৰিক টনৰ এটা ৰিফাইনেৰী। ইয়াক আমি 5 মিলিয়ন কৰিবৰ কাৰণে ইতিমধ্যে ময়ো এজন অসমীয়া হিচাপে লাগি আছোঁ যে যিকোনো উপায়েৰে আমি বঙাইগাঁও ৰিফাইনেৰীক 5 মিলিয়ন মেট্ৰিক টন কৰিবৰ কাৰণে ইতিমধ্যে সিদ্ধান্ত লোৱা হৈছে। আৰু ইতিমধ্যে আমাৰ মাটি প্ৰায় 1000 বিঘা মাটি আমাক দৰকাৰ হ'ব। ইতিমধ্যে আমি 350 বিঘা মাটি ইতিমধ্যে পাইছোঁ বিটিআৰ ফালৰ পৰা। তেওঁলোক ইতিমধ্যে কাগজ ইণ্ডিয়ান অইলক ছাবমিট কৰিছে, আৰু নিশ্চয় আৰু যিখিনি মাটি আমাক দৰকাৰ আছে নিশ্চয় পোৱাৰ লগে লগে আমি নিশ্চয় ভাবোঁ যে আমাৰ মিনিষ্ট্ৰীৰ ফালৰ পৰা যিখিনি কৰণীয় আছে সেইখিনি আমি কৰিম। নিশ্চয় আপোনালোক গম পাইছে আমি 4টা ৰিফাইনেৰী ইতিমধ্যে এছিয়াৰ ফাৰ্ষ্ট ৰিফাইনেৰী ডিগবৈ ৰিফাইনেৰীৰ কাম ইতিমধ্যে আমি আৰম্ভ কৰিছোঁ, য'ত নেকি 0.56 মিলিয়নৰ ৰিফাইনেৰী আছিল 1 মিলিয়ন কৰিবলৈ গৈ আছোঁ। আৰু খুব সোনকালে ভাৰতৰ প্ৰধানমন্ত্ৰী তাৰো আধাৰশিলা ৰাখিব। তেনেকৈ ইতিমধ্যে কাম কৰি থকা হৈছে। আমাৰ নুমলীগড় ৰিফাইনেৰী এক্সপাণ্ড নিশ্চয় 3 মিলিয়নৰ পৰা 9 মিলিয়ন এই কামবিলাকো ইতিমধ্যে চলি আছে। আৰু সেইকাৰণে মই এজন অসমীয়া হিচাপে পেট্ৰলিয়াম মন্ত্ৰী দায়িত্ব পোৱাৰ পিছত ইতিমধ্যে আমাৰ ফালৰ পৰা 4টা ৰিফাইনেৰী এক্সপাণ্ড, আমাৰ বিভিন্ন ধৰণৰ ডিপুৰ কথা কোৱা হৈছে। যেনেকৈ আমি ইয়াত আজি হিন্দুস্তান পেট্ৰলিয়াম কৰ্পোৰেশ্যনৰ এটা ডিপুৰ আজি আমি আধাৰশিলা থৈছোঁ। মই 550 কৰি ইতিমধ্যে মই কৈছোঁ যে ভাৰত পেট্ৰলিয়ামৰো এটা ডিপু কৰিব পৰা যায় নি, তাৰ ওপৰতো চিন্তা চৰ্চা কৰি থকা হৈছে। ছাৰ, যিহেতু লোকসভা নিৰ্বাচনৰ সমাগত এই সুন্দৰ এটা প্ৰজেক্ট এটা কিমানখিনি লাভান্বিত হ'ব নিৰ্বাচন? এই প্ৰজেক্টটো কৰিছোঁ ভোট পাবৰ কাৰণে নহয়। এই প্ৰজেক্টটো এজন অসমীয়া হিচাপে মই একদম যেতিয়াই মই মন্ত্ৰী হৈছোঁ তেতিয়াৰ পৰা যেনেকৈ কোৱা হ'ল যে ডিগবৈ ৰিফাইনেৰীটো এটা সৰু ৰিফাইনেৰী, ৱৰ্ল্ডৰ চবতকৈ সৰু ৰিফাইনেৰী, আৰু এই ৰিফাইনেৰীটো চলাই লাভ নাই, এইটো হেৰিটেজ হিচাপে থাকিব, এনেকৈ কথা কৈছিল। কিন্তু মই মন্ত্ৰী হোৱাৰ পিছত মই এটাই মোৰ আছিল যে উদ্দেশ্য যে ডিগবৈ ৰিফাইনেৰী 1 মিলিয়ন কৰিব লাগিব আৰু ইয়াক জীয়াই থ'ব লাগিব। ঠিক তেনেকৈ যেতিয়া মই গম পালোঁ যে এটা প্ৰজেক্ট ইয়াত চেংচন ইতিমধ্যে ফাইলত দিয়া হৈছে, কিন্তু আচলতে এই কথাখিনি গম পোৱাৰ পিছত এজন অসমীয়া হিচাপে মই ভাবিলোঁ বিটিআৰতে এই প্ৰজেক্টটো কৰিব লাগিব। আৰু মই নিজে মাটি চাবৰ কাৰণে মই 3বাৰকৈ আহিছোঁ। এজন কেন্দ্ৰীয় মন্ত্ৰী মাটি চাবৰ কাৰণে মই ভাবোঁ যে আমাৰ যিটো হিন্দুস্তান পেট্ৰলিয়াম কৰ্পোৰেশ্যনৰ ডাইৰেক্টৰসকলৰো সময় নাই মাটি চাব লাগিব। কিন্তু মই কেন্দ্ৰীয় মন্ত্ৰী হিচাপে, মই এজন অসমীয়া হিচাপে প্ৰজেক্টটো যাতে খুব সোনকালে কমপ্লিট হওক তাৰ কাৰণে লাগিছে। আমি এইটো পলিটিক্সৰ কোনো কথা নাই, আৰু নিশ্চয় ইয়াত মানুহ সংস্থাপন পাব, এডোখৰ উন্নয়ন হ'ব, এই কথা চিন্তা কৰি এই প্ৰজেক্টটো ইয়াত যিসকল অনাৰ
তেওঁলোকে বিচৰা মতে পইচা ইতিমধ্যে আমি দিছোঁ। क'क्राझार नोगोरनि आर.एन.बी लामाजों थांनाय बागानसालि वार्ड नम्बर 8आव रायजो राजाफोरनि गोग्गो देहा लाखिनो थाखाय सानजोरां इन्टारप्राइजआ गोदानै जेनेसा वेलनेस प्राइभेट लिमिटेड बेखेवदों। बे सानजोरां इन्टारप्राइज आयुर्वेदिक गलायाव मानसिनाव जानाय गेदेर गेदेर बेरामनि मुलिफोरखौ मोननो हागोन। किडनिकाव अन्थाइ जानाय, आथिं आखाइ जरा जरा सानाय, लिभार गाज्रि जालांनाय, मोदोमनि माननाय आरो बेनि अनगायैबो बायदि बायदि गेदेर गेदेर बेरामफोरनि मुलिफोरखौ बे सानजोरां इन्टारप्राइजआव लांफैनो हागोन। सानजोरां इन्टारप्राइजआव गासै बेरामनि मुलिफोरखौ हलसेल राङावनो लांनो हागोन। सानजोरां इन्टारप्राइज बिगोमाया फोरमायबावनाय बायदिब्ला नैबे 9954157149 जानबुं नाम्बारनि गेजेरजों नोंथांनि गोनांथि जानाय मुलिफोरखौ सुलाद लानो हागोन।